মহিলাসকলে মাহেকীয়া হৈ থকা দিনকেইটাত মূৰ ধুব লাগে নে নালাগে এইটো এটা ডাঙৰ প্ৰশ্ন। যদি আপুনি মডাৰ্ন পেথি ডক্টৰ এজনক সোধে তেতিয়া তেওঁ ক'ব যে এই সময়ত মূৰ ধোৱা নোধোৱাটো নিজৰ কথা। কিন্তু ইয়াৰ বিপৰীতে আমাৰ বয়োজ্যেষ্ঠ মহিলা এগৰাকীয়ে মাহেকীয়াৰ দিনকেইটাত মূৰ ধোৱাটো বিৰোধ কৰা দেখা যায়। কাৰ কথা শুনিব, কাৰ কথা মানিব আপুনি? পঢ়া শুনা কৰা টেলেণ্টেড আৰু এক্সপিৰিয়েঞ্চ ডাক্তৰজনৰ কথা মানিব নে জীৱনে শিকোৱা পৰম্পৰাক বিশ্বাস কৰা বয়োজ্যেষ্ঠগৰাকীৰ কথা মানিব? এটা ডাঙৰ খেলিমেলি লাগি যায়। গতিকে মাহেকীয়াৰ দিনকেইটাত মূৰ ধুব লাগে নে নালাগে, কিয় নালাগে, কোনে ধুব পাৰে আৰু কেতিয়া ধুব পাৰে, কি সমস্যা হ'ব পাৰে আদিবোৰ এই ভিডিঅ'টোত প্ৰেক্টিকেলি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পাৰে যদি শ্বেয়াৰ কৰি দিব। নমস্কাৰ, হেল্থ ইজ ৱেল্থৰ আন এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপটীয়া কথা হৈছে যে আয়ুৰ্বেদৰ মতে মাহেকীয়াৰ দিনকেইটাত মূৰ ধোৱাটো বহুতো কাৰণতে ভাল নহয়, মানে এই সময়ত মূৰ ধুব নালাগে। ইয়াৰ আঁৰত থকা চাইণ্টিফিক কথাটো আমি বুজোৱা হওক। চাওক, আমাৰ শৰীৰটো যেতিয়া নিৰ্দিষ্ট এটা গৰম কণ্ডিশ্যনত থাকে বা নিৰ্দিষ্ট এটা টেম্পাৰেচাৰত থাকে তেতিয়া আমাৰ হীৰা উপহীৰাবোৰে সম্পূৰ্ণ খোলা থাকে আৰু কাৰ্যক্ষম হৈ থাকে। শৰীৰত ব্লাড চাৰ্কুলেশ্যন সুন্দৰকৈ হৈ থাকে আৰু এনে কণ্ডিশ্যনত মহিলাৰ ক্ষেত্ৰত তেওঁলোকৰ ঋতুস্ৰাৱৰ জৰিয়তে যি অলাগতিয়াল পদাৰ্থবোৰ থাকে সেইবোৰ ইউটাৰাছে বাহিৰলৈ উলিয়াই থাকে, কোনো অসুবিধা নহয় এই ক্ষেত্ৰত। কিন্তু যেতিয়া মহিলাগৰাকীয়ে মূৰ ধুওঁতে তালুত পানী ঢালি দিয়ে 4 মিনিট 5 মিনিট ধৰি, তেতিয়া আমাৰ শৰীৰটো অট'মেটিক ঠাণ্ডা হ'বলৈ ধৰে, ফলত শৰীৰৰ হীৰাবোৰ কম কাৰ্যক্ষম হৈ পৰে, ব্লাড চাৰ্কুলেশ্যন লেহেমীয়া হৈ যায়। ই আকৌ মহিলাৰ ইউটাৰাছ বা গৰ্ভাশয়ত প্ৰভাৱ পেলায়। ইউটাৰাছ কণ্ট্ৰেক্ট হৈ যায়, ফলত ইউটাৰাছে আচল পৰিমাণৰ ব্লাড বাহিৰলৈ উলিয়াই দিব নোৱাৰা হয় বা অলাগতিয়াল যিখিনি ব্লাড থাকে সেইখিনিক ডিচাৰ্জ কৰি পঠাব নোৱাৰে। সেয়ে ইউটাৰাছ বা গৰ্ভাশয়ত ব্লাড জমা হৈ যায় আৰু ব্লাডৰ বা তেজৰ চেকুৰাৰ সৃষ্টি হয়। তেনেহ'লে ঋতুস্ৰাৱটো যিটো ব্লিডিং হয় সেই ব্লিডিঙৰ পৰিমাণটো কম হয় আৰু ঋতুস্ৰাৱৰ ব্লিডিঙৰ লগত তেজৰ চেকুৰা আহিব, গোটা গোটা হৈ ব্লিডিং আদি হ'ব পাৰে। এনেবোৰ সমস্যা যদি আপোনাৰ দীৰ্ঘদিন ধৰি হৈ থাকে তেতিয়া এটা ডাঙৰ সমস্যা PCOS এইটো হোৱা সম্পূৰ্ণ সম্ভাৱনা থাকে আৰু আজিকালি বহুতৰে এইটো হোৱা দেখা যায়। এনে ক্ষেত্ৰত আপুনি সেইজন ডাক্তৰৰ ওচৰলৈ যদি যায় যিজনে আপোনাক মেনচুৰেশ্যনৰ সময়ত মূৰ ধোৱা নোধোৱাটো নিজৰ কথা বুলি কৈছিলে, সেইজন ডাক্তৰৰ ওচৰলৈ গ'লে হয়তো তেখেতে এই PCOS পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰমৰ কাৰণটো কি তেওঁলোকে নাজানো বুলি ক'ব। গতিকে পোনপটীয়াকৈ ক'বলৈ গ'লে মাহেকীয়াৰ দিনকেইটাত মূৰ ধুব নালাগে। কিন্তু ইয়াতো দুটামান গুৰুত্বপূৰ্ণ কণ্ডিশ্যন আছে। চাওক, যদি আপোনাৰ মাহেকীয়াৰ ৰক্তস্ৰাৱ অতি কমকৈ হৈছে তেন্তে আপুনি শেষৰ দিনলৈকে মূৰ নুধুবই। কাৰণ কম পৰিমাণৰ ৰক্তস্ৰাৱ হোৱা মানে হৈছে আপোনাৰ শৰীৰ অলৰেডি ঠাণ্ডাই হৈ আছে, তাৰ ওপৰত আকৌ আপুনি মূৰ ধুলে ৰক্তস্ৰাৱ একেবাৰে বন্ধ হৈ যোৱাৰ চান্স থাকে। আনহাতে যদি আপোনাৰ প্ৰথম দিনৰ পৰাই ব্লিডিং অধিক পৰিমাণে হৈছে তেন্তে আপুনি প্ৰথম দিনৰ পৰাই মূৰ ধুব পাৰিব। মূৰ ধুলে আপোনাৰ ব্লিডিং নৰ্মেল হোৱাৰ চান্স থাকে, কাৰণ এনে কণ্ডিশ্যনত আপোনাৰ শৰীৰ অলৰেডি গৰম হৈয়ে আছে অধিক পৰিমাণে, গতিকে ঠাণ্ডা কৰাৰ দৰকাৰ আছে আৰু মূৰ ধোৱাৰ দৰকাৰ আছে। আকৌ যদি মাহেকীয়াৰ ব্লিডিং 3 দিনতকৈ অধিক দিনলৈ হৈছে তেনে পৰিস্থিতিত আপুনি 4 বা 5 নম্বৰ দিনত মূৰ ধুব পাৰিব, একো অসুবিধা নহয়। এইখিনিতে এটা কথা ক'বলৈ থাকি গ'ল যে যদি আপোনাৰ ব্লিডিং একেবাৰে কমকৈ হৈছে কিন্তু কিবা কাৰণত আপোনাৰ মূৰ ধুব লগা হৈছে বা আপুনি মূৰ নোধোৱাকৈ থাকিব নোৱাৰে, তেন্তে আপুনি তেনে পৰিস্থিতিত কুহুমীয়া গৰম পানীৰে অলপ ধুব পাৰিব, কিন্তু পৰাপক্ষত নুধুলেই ভাল। বা এইটোও যদি নহয় তেতিয়া ধৰক আপুনি কাইলৈ মাহেকীয়াৰ আপোনাৰ কাইলৈ মাহেকীয়াৰ দিন আছে আপুনি জানে, তেন্তে আপুনি আজিয়ে আপোনাৰ মূৰটো ধুই আজৰি হ'ব পাৰিব।